सालाकाटियाव थानाय एनटिपिसिनि मोब्लिबारि प्रजेक्टआ खाथि-खाला ओनसोलाव रायजो जानाय सुबुंनि जिउआव गिख्रंथाव थासारि जानानै फैनायनि अजद रायजोफोरनि। खमैबो गं 15 गामिनि आबादारिफोरनि जिउआ इयुनाव खोमसि लामायाव साग्लोबनायनि जिंगा सिदों। एनटिपिसिआ मोब्लिबारि प्रजेक्टनि नालाजों बायदिसिना केमिकेल गोनां दै हगारनायनिफ्राय ओनसोलाव आबहावा गुबुंले जानायजों लोगोसे जिब-जुनारफोरनि जिउआवबो गिथावना थासारि सोमजिहोदों। मानोना एनटिपिसिनि नालाजों हगारनाय केमिकेलनि बिस गोनां दैनि थाखायनो आबाद फोथार सिलिंखार जानायजों लोगोसे बे दैखौ लोंनानै मोसौ बोरमाफोरा बेराम जादों आरो खायसे आबादारिफोरनि फुख्रिनि नाफोरा थैदों। जायनि जाउनाव ओनसोलनि रायजोफोरा एनटिपिसिनि हेंथायै खुद्रिखांनायजों लोगोसे ओनसोलनि आबहावाखौ मोजाङै लाखिनो खावलायो आरो खाथि-खाला ओनसोलाव जिउ खुंनाय रायजो राजाफोरनि थाखाय जाहाथे खैफोद गोनां थासारि सोमजिया बेखौ राहा लानो खावलायो। गुबुन फारसेथिं रायजोफोरनि बे खावलायनायखौ मानियाब्ला फैबाय थानाय समाव ओनसोलनि रायजो राजाफोरा एनटिपिसिनि नालाखौ बन्द खालामनायनि हुमखि होयो। মানে গরু দুটা মরে গেল, তার পানি খায় মানে আর আমার কুয়ার পানি খায়, একটু গন্ধ করে। এই যে মাছ টাছ এনে কুয়াতে এনে ফাঁসে ফাঁসে থাকে, মানে এই যে কিবা কয়লা তেল নাকি কয় একটু মানে বালতির পানি রাখিলে একটু মানে কি ঢোলা ঢোলা হয়। এই যে তেলটা যেন পানির উপরে থাকলে কি নাকি হয় ফ্লিম ফ্লাম হয় না, এইটাই খাবার লাগে। অসুবিধা হয়েছে মানে কেতিয়াবা মানে ভাত ঠাত খাওয়ার সময়তো এইটো পানীটাতো পুরা ভর্তি হয়ে যায় না, পচা বস্তু এতিয়া মানে কিবা মরা কিবা কিবি দে ফাঁসে দে, কেতিয়াবা থাকিবা নাপাৰো মই, ভাতে খাবা মন নহয় একে গন্ধতে। এতিয়া আপোনালোকে কি বিচাৰিব? কি বিচাৰে আপোনালোকে সাৰবিলাক কি দে এইটোই মানে গরু দুইটা কটি হৈ গ'ল মোৰ আর ছাগল টাগল আহে, কেতিয়াবা ওচৰতে কাম কৰোঁ মই, এই যে গন্ধতে একে থাকি মানে অসহ্য কৰি কামটো কৰিব লাগে। আর পানীর এই যে মাটিগিলা এনে পৰি পৰি গেল, এই যে বাছ ওচৰতে ইমান ডাঙৰ কিবা আছিল মাটি আছিল, এটা পৰি পৰি গেল, এটা মানে এচিড দিয়ে নেকি এটা নরম হৈ যায়, তার সোমালে মানে একে ঢোলা ঢোলা হয়। এইটোই আজিতো বহুত মাছ মৰিছে, ময়ো দেখা পাইছো, প্রত্যেক বছর মরে। এতিয়া এই মাছবিলাকতো খাব নোৱাৰে, এইটোতো খাব কোন পারব, একেবারে ধুলা, এটা লাগিলে মানে একটা গাওটা ওই যে কিবা ফুলা ফুলা হয়ে যায়, কেনেকে খাম? একচুয়ালি এইটো কি কম, আমি প্রথমৰ পৰাই মানে এনটিপিচিক জনোৱা হৈছিলে যে এইটো আমাৰ টোটেলি এগ্ৰিকালচাৰেল পাৰপছত বনোৱা বস্তু, এইটো মানে কোনো ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজ কিবা পঠোৱাৰ কাৰণে নহয়। এইটো এতিয়া চাওক এইখিনিত কিমান খেতি কৰা পেডি ফিল্ড আছে, এইটো আপোনালোকে নিজে দেখিছে। এইটো পাৰপছত এগ্ৰিকালচাৰেল পাৰপছত এইটো বনোৱা হৈছিলে আৰু আমাৰ ইয়াতে জীৱ জন্তু গৰু গাই কিবা কিবি পানী খুৱাব লাগে, এইবিলাক বস্তু ইহঁতে মানে একদম আমাৰ কাৰণে ইউটিলাইজ কৰিব নোৱাৰা কৰি দিলে। এইটো আজিৰ কথা নহয়, বহুত আগৰ পৰাই আমি কৈ আছো যে আপোনালোকে এইটো যদি পানী কেমিকেল ৱেষ্টেজ বা এই প্লান্টৰ পৰা যিমান ৱেষ্টেজ ওলাই এইটো ইপিনেদি কিবা কৰিব গ'লে আপোনালোকে নৰ্মছ মেইনটেইন কৰক। যোনটো এনেকুৱা এটা ডাঙৰ প্লান্টৰ নৰ্মছ আছে, যেনেকে আপোনাৰ ধোঁৱা এৰাৰ আগত মানে FGD প্লান্ট বনাব লাগে, ঠিক তেনেকুৱা এনেকুৱা ৱেষ্টেজ ৱাটাৰ পঠাৰ কাৰণে ইহঁতে প্ৰি ট্ৰিটমেণ্ট প্লান্ট বনাব লাগে, মানে যোনটো দি পানীটো ফিল্টাৰ কৰি এৰি দিয়ে। এইটোতো আপোনালোকে গম পায়, তো ডাঙৰ ডাঙৰ দিল্লী মুম্বাইত যেনেকে কোনটোবা প্লান্টটো মানে মেক্সিমাম প্লান্টটো এইটো নৰ্মছ দিয়া হয় যে এনেকে কৰিব লাগে, প্ৰি ট্ৰিটমেণ্ট প্লান্ট কৰিব লাগে। দুঃখজনক কথা, আমি ইমানবাৰ কোৱাৰ পিছত সত্ত্বেও মানে আজিলৈকে কোনো একশ্যন নাই। এইটোৱে আর কি, এতিয়া আমি বহুত মানে প্ৰব্লেমত আছো। আমাৰ এগ্ৰিকালচাৰেল পাৰপছত যোনটো ব্যৱহাৰ কৰিব লগা হয় মানে আছিলে, এতিয়া কৰিব নোৱাৰা হৈ গ'লো। এইটোৱে আৰু কি কি অসুবিধা হৈছে, কি ধৰণৰ অসুবিধা হৈছে? এতিয়া অসুবিধাটো চাওক, আমি ইয়াতে মানে পানী বুলি ক'লেতো মানে মাছ থাকে সৰু ডাঙৰ, আৰু এইটোতো মানুহবিলাকে খায়, গম পায়। এতিয়া এই বস্তুটো খাব নোৱাৰা হৈ গ'ল, মানে ব্ৰইলাৰ ব্ৰাষ্ট যোনটো প্ৰচেছ, সিহঁতৰ ব্ৰইলাৰৰ টিউবটো ধোৱা হয়, তাতে যেনেকুৱা যোনটো কেমিকেল ইউজ কৰে এইটো মাৰাত্মক বেছি, মানে একদম কেমিকেল হাজাৰ্ড বুলি ক'ব পাৰে আপোনালোকে। দিছ ইজ ভেৰি পয়জনাছ।
এইবিলাক মানে এইটো দি মৰা মাছটো খাব গ'লে মানুহ মৰিব তেনেকুৱা। এতিয়া যদি গৰুবিলাকো যদি ইয়াত গৰু ছাগলী যদি ইয়াত পানী খায় তেতিয়াহ'লেতো এই গৰু ছাগলীও মৃত্যু হ'ব। হৈছে হৈছে অলৰেডি হৈছে, কিন্তু কি কৰো মানে আমাৰ মানুহবিলাকৰ মনোভাৱটো তেনেকুৱা যে আমি এজন দুজন কৈ কি লাভ, তেনেকুৱা আৰু কি মৰিছে মৰিব, কি কৰিম আৰু মানে আমি কি হেল্পলেছ অৱস্থাত আছো আৰু কি। এই বস্তুটো আমি হাইলাইট মানে ভেট ফুলে মানে এনে হাগা মোটা বন্ধ হয় NTPC-ত আপোনালোকে যোগাযোগ কৰিছেনে নাই বা কিবা উচ্চ পৰ্যায়ৰ অফিচাৰ আহিছে নে অহা নাই? আহাটোতো এবাৰ দুবাৰ আহিছিলে, কিন্তু কি মানে নেচেচাৰী একশ্যনটো লোৱা মই দেখা পোৱা নাই আজিলৈকে। এতিয়াতো আমি মানে ষ্ট্ৰিক্টলি ক'বই লাগিব যে মানে এইবাৰ কোনো ইনিচিয়েটিভ নল'লে আমি এইটো ড্ৰেইনটো বন্ধ কৰিবলৈ বাধ্য হ'ম একেবাৰে। এইটোৱে এতিয়া মই NTPC অথৰিটিক আজি আপোনালোকৰ দ্বাৰা মানে জনালো যে এইটো আমি একশ্যন লোৱা হ'ব। অতি সোনকাল যদি আপোনালোকে ইয়াৰ ইনিচিয়েটিভ নলয় আমি এইটো ড্ৰেইনটো বন্ধ কৰি দিয়া হ'ব। এইটো অকল আমাৰ বাঙালপাৰা গাঁও নহয়, আপোনালোকে দেখিছে আশে পাশে কেইখন গাঁও আছে, ফুকা গাঁও আছে, ডলাপাৰা আছে, বান্দুগুৰি আছে, দলগাঁও আছে, চবৰে মাটি আছে ইয়াতে। মেইনলি আমি মানে এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ড কৰা মানুহ নহয়। আমাৰ এই বস্তুটোৱে যদি নষ্ট কৰি দিয়ে তেনেহ'লে আমিতো কিবা এটা কৰিবই লাগিব। That's why from through you we are informing NTPC authority that we will take a strict action against that.